হাই হেল্ল' নমস্কাৰ মই স্বাগতম জনাইছোঁ আপোনালোকক আন এটি নতুন ভিডিঅ'। এই ভিডিঅ'টো হ'ব অলপ বেলেগ ধৰণৰ আৰু এই ভিডিঅ'টোত আপোনালোকে দেখা পাব এটা বেলেগ বস্তু। সেই বস্তুটো মই কৈ আছোঁ, অকণমান সময় আপোনালোকে ৰখক। रुको जरा सबर करो बोला धक्का बुक्की नहीं करने का आराम से लेने का এই 2 দিনমান ধৰি কিহৰ মাহ বস্তু আৰু শাওনৰ মাহ বস্তু। এই শাওনৰ মাহত মানুহ কি কৰে জানে নাই? বিশেষকৈ আপি চলিগিলাখানে মন্দিৰত যাব, শিৱ মন্দিৰত যাব, যাই একদম গোটেই 12 মাহৰ একদম পূজা এটা মাহতে কৰে, মানে শাওনৰ মাহত। আৰু দেউৰীত চা পিয়া আগত যায় মন্দিৰত ভৰ্তি হৈ। क्या बात है सर, क्या बात है सर, क्या बात, ये बात है। अरे सर क्या বৰহাই মাকৰ কণী আছে, তাৰ খবৰে পোৱা নাই শাওনৰ মাহ চলছি নে ভাদৰ মাহ চলছি। শাওনৰ মাহৰ ভিতৰত আমি এটা ভাল কথা কৈ আছোঁ, তাৰমানে মন্দিৰতো যাব নোৱাৰি। আৰু যদিহে আমি বৰলাত তাৰমানে বৰলা যিকেইটা দাদা ককা আছে সেইকেইটাক কৈছোঁ, এইকেইদিন অলপ চাল দি গাড়ী চাড়ী লৈ কিনে অলপ মন্দিৰৰ আগেদি কিবা গুলি যা দি যাতে পতি যা, হয়নে? হয়নে? আৰু যদিও নিজৰ গাড়ী নাই যাবি না ইউ বৰলা দেখা নাই, দাড়ি দেখা না কি ৰাখছি। উপায় নাই আৰু পইচা পাতি নোহোৱা হৈছে এই তই গা ধুলি নাই? গেলান মই গাড়ী টানো কালি ধুৱাই নাই, পুৱাৰ পৰা মই এনেকৈ থাকো, ৰাতি 6টা বজাত ধুগা গা ধুই একদম ঘুমাই থাকো আৰু একেবাৰে ইউ হে জলেন্দা। তাৰমানে এই শাওনৰ মাহত মানে আপিগিলাখানে 12 মাহৰ পূজা এই একেদিনে কৰে, শাওনৰ মাহতে কৰে। একেদিনে টকাৰহে লোভ নে দৰাটো চাকৰি কৰাহে থাকা ভাবে, মই ক'ব নোৱাৰোঁ দেই। আপোনালোকৰ ফালে কেনেকুৱা ভিৰ হৈছে মন্দিৰত ক'ব। কালি এটা মন্দিৰত গ'লো মই, সোমাব জেগা নাই। আৰু মই যাম কোনোবা দিনা মন্দিৰত, নতুন নতুন ভ্লগছ বনাম আকৌ। নতুন নতুন ভ্লগছ দিম। সেই ভ্লগছত আপোনালোকে দেখা পাব মন্দিৰত কেনে ভিৰ। পূজা কৰিছা মানছোঁ, কিন্তু কি আকৌ ৰিলছত তাৰমানে কি আকৌ ষ্টেটাছ, ভগৱানক কি দেখালিহে হয়, মানুহ দেখালিহে হয় আমি পূজা কৰিছোঁ কিবা কৰিছোঁ। আচ্ছা তাৰ ভিডিঅ' বনাই আছোঁ ৰ। আৰু ই কৈ ফুৰে নেকি মই পূজা কৰোঁ? ই কিন্তু বহুত পূজা কৰে, বহুত কৰে। ই বহুত পূজাৰী, আজিকালি একো পোৱা নাই। এই তই কিয় আহিছা আকৌ? তই কিয় আহিছা? তই কি কৰিছা? শাওনৰ মাহ পৰছি দেখা নাই? ৰ একে আমি কিবা 2টামান প্ৰশ্ন কৰোঁ। ৰহা, শাওনৰ মাহ পৰছি দি তই মন্দিৰত কিয় যোৱা নাই? হা বঢ়া এনেই। আৰু শাওনৰ মাহত চবে গোটেই পূজা কৰা বুলি ৰিলছত, ইনষ্টাগ্ৰামত একে দিচোন বাৰু, আৰু ফেচবুকত, হোৱাটছআপত চবতে গোটেই ষ্টেটাছ ফালি ফুৰিছে। হা আৰু যাৱা আৰু এই ভিডিঅ'টো আপোনালোকে পাৰে যদি এটা শ্বেয়াৰ কৰি দিব, আৰু লগতে কমেণ্ট এটা মাৰি জনাব আপোনালোকৰ ফালে ভিৰ কেনে। টাটা বাই বাই, আজিলৈ ধন্যবাদ।